Hello everyone, মই বেবি মোৰ নতুন এটা ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো। আজি ওলাইছো গাঁৱৰে বিয়া এখন খাবলে, মানে লগৰ ছোৱালী নহয় বাৰু, আমাতকে বয়সত ডাঙৰ বায়ে হয় আৰু তাতে বিয়ালে যাবলৈ ওলাইছো। পিছে ওলাওতে এতিয়া 3টা মানে বাজিল আৰু এতিয়া মানে ইহঁতকেজনী ওলাইছে, ইহঁতকেজনীৰ লগত একেলগে যাম আৰু বাকি মই অকণমান নিজকে সজাই পৰাই লৈছো। বাকি কেনেকুৱা লাগিছে ক'ব, ইমান বিশেষকৈ নাজানো, নিজকে তথাপিও লওঁ আৰু বাকি বিয়া ঘৰত আজি কি কৰো কি নকৰো কইনা কেনেকুৱা দেখাম বাৰু। বাকি এই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। হাই বুলি কম দিয়া। হাই আমি কোন ওচৰ পৰা এইয়া ইফালে বেগটা কম উৰাব লৈ আছে এটা বহি আছে। This is খকুয়া খাবলে আহিছো, খাবলে এয়া মই খালো এয়া এইটো খোৱা নাই। এই কি খাইছে তো ৰঙে এই দেখা নালাগে কি লাগে ক নালাগে আৰু হ'ল খাব নালাগে। আমি কি খালে জানা আমি খাম যাব না খালে গালে কেনে চিকেন পুলা খাব বেবি গাইস আমি ভাত খাই আহিলো। এয়া খালে তামুলটো মেইন গিয়া মানুহ ওরা পানা কোনা খাওয়া গাইস এইফালে আমাৰ কইনা এইয়া ফটো উঠাত ব্যস্ত। কত এইয়া কামে দেলে খাই বিলে এইবিলাক আমাৰ গাঁৱৰ সুন্দৰী পমিলা কোনজনী ভাল লাগিছে কবা, মই নাম্বাৰটো কমেন্ট বক্সত দি দিম। বিউটিফুল গাৰ্ল চাই দিলে আমাৰ গাঁৱৰ ধুনীয়া ছোৱালীবিলাক চব ফটো উঠাত ব্যস্ত। আমি বিয়া ঘৰৰ পৰা ক'ত পালেহি চাওকচোন। এয়া আমাৰ গাঁৱৰ LP স্কুলখনত আৰু এয়া ইফালে আমাৰ ৰিলছ বনোৱাত ব্যস্ত। আমি ঘৰত গ'লো, ঘৰত যাই পেলাই সম্পূৰ্ণকৈ ভিডিঅ'টো কৰা নহ'ল বাৰু। ঘৰত যাই এতিয়া আকৌ আহিছোঁ বিয়া ঘৰলৈ, ড্ৰেছ চেঞ্জ কৰি আমনি লাগি গ'ল মেখেলা চাদৰ পিন্ধি। তাৰপিছত এয়া এতিয়া বিয়া ঘৰত মানুহ নাই, কিন্তু কইনা গা ধুৱাবলৈ গৈছে আৰু এয়া এতিয়া খালি ইয়াতে মানুহ নাই, চব মানে কইনা গা ধোৱা তাতে আছে দেখি এয়া আমভালে চাই দিয়া বাইদেউ। এই কাই ডংকুৰ নেকি তুমি? কেইবাৰ খালা এতিয়ালৈকে? মোৰ এতিয়ালৈকে দুবাৰ হ'ল, আকৌ এবাৰ যোৱাৰ আগে এবাৰ হ'ল। আমাৰ গাঁৱৰ বিয়া আৰু ডান্স নহ'ব এয়াতো হ'বই নোৱাৰে আৰু এয়া আমি সকলোৱে মিলি পেলাই নাচিলোঁ। সঁচাকৈ গাঁৱত কিবা এটা হ'লে এনেকৈ গোটেইখিনি একলগ হোৱাই চাই আৰু খুব ভাল লাগে। চবেই একেলগে এনেকৈ নাচি বাগি ধেমালি কৰি আৰু গানটোহে পিছে মই লগাই দিব নোৱাৰিম কাৰণ কপিৰাইট লাগি যাব। বহুত ভাল লাগিছিল। তাৰ পৰা আহিল কইনা বিদায়ৰ সময়। এই সময়খিনি কেনেকুৱা হয় ছোৱালী এজনীহে অনুভৱ কৰিব পাৰিব, ল'ৰাসকলে হয়তো বুজি পাব কিন্তু অনুভৱ কৰিব নোৱাৰে, কাৰণ ঘৰখনৰ এৰি গৈ আন এখন ঘৰত যোৱাটো ইমান সহজ কথা নহয়। বাকী সেয়াই বেয়াও লাগিছিল, কিনো কৰিম আৰু ছোৱালীৰ জীৱন যিহেতু এনেকুৱাই। তাৰ পৰা তাইও গোটেই ঘৰৰ মানুহখিনি সেৱা লৈ এনেকৈ যাবলৈ ওলালে আৰু আমিও আগবঢ়াই দিলোঁ। তাৰ পৰা আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বিচাৰিছোঁ, বাই বাই।